Hello, welcome to my channel. আজি বহুত দিনৰ মই আপোনালোকৰ এটা ভিডিঅ' লৈ কিনে আহিছোঁ ঘৰলৈ বুলি আহিছোঁ সেইকাৰণে ভিডিঅ' আপলোড কৰাটো একচুৱেলি পচিবল হৈছে চ' আপোনালোকে বহুতে কৈ আছিলে যে বোৱা কাপোৰ আৰু দেখাব লাগে চ' গতিকে মই এইটো পাৰ্ট 2 বুলিয়ে ধৰি লওক গতিকে মাৰ কালেকশ্যনৰ পৰা মায়ে বোৱা কেইযোৰমান মেখেলা চাদৰ আৰু এনেই ছিংগলকৈ মেখেলা আৰু চাদৰ কেইখনমান আছে গতিকে ব'লক আপোনালোকক দেখুৱাওঁ গতিকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক এইযোৰ কাপোৰ চাওক এইযোৰ কাপোৰ দিগে বানিয়ে পদ্মিনী সূতা দি কিনে বোৱা হৈছে অৰেঞ্জ কালাৰৰ হয় কাপোৰযোৰ ইয়াতে কলা ৰঙৰ ফুলটো দিয়া হৈছে আৰু এনেকা চেক চেক দি দিছে স্যাৰ ধুনীয়া লাগিছে পুৰণা হয় কাপোৰযোৰ খালি কালাৰটোৰ কাৰণে বহুত ধুনীয়া লাগে আৰু এখন মেখেলা হয় আৰু চাদৰখন এখন সো এইযোৰ নেক্সটযোৰ এইযোৰ হৈছে স্কাই ব্লু কালাৰ কণ্ট্ৰাষ্টো আছে সো মেইনযোৰ হৈছে এইযোৰ স্কাই ব্লুত এনেকৈ ব্লেক দি কিনে মানে কলা দি কিনে কৰা হৈছে ফুলটো চাওক খুবেই ধুনীয়া কাপোৰযোৰ তাৰ লগত মেখেলা আৰু যোনযোৰ কণ্ট্ৰাষ্টৰ কাৰণে এইটো ব্লেকত ব্লু কালাৰ ফুলটো দি দিয়া হৈছে বহুত ধুনীয়া লাগে মেখেলাখন খুবেই ধুনীয়া কাপোৰযোৰ খালি বহুত পুৰণা হয় কাপোৰযোৰ আপোনালোকে বহুত ৰিকুৱেষ্ট কৰি আছিলে কাৰণে বিচাৰি বাকচৰ পৰা ওলাই আনিছোঁ আৰু কাপোৰযোৰ এইটো হৈছে নেক্সট এইটো স্কাই ব্লুৱে হয় কালাৰটো দেউৰী পকোৱা সূতা বুলি কয় গৰমৰ দিনত এই কাপোৰটো পিন্ধিবলৈ বহুত ভাল চাদৰখন ফুলটো খুবেই ধুনীয়া লাগে চিম্পল আৰু মানে পিন্ধিবলৈ বহুত ভাল মানে কাপোৰযোৰ পুৰণা হয় খুবেই পুৰণা এখন মেখেলাখন এইযোৰ চাওক এইযোৰ নেক্সটযোৰ এইযোৰ পেৰট গ্ৰীণ কালাৰৰ কাপোৰযোৰ হয় দিগত পদ্মিনী হয় আৰু বাণীত কাশ্মীৰী হয় আৰু ফুলটো দিয়া হৈছে আপোনাৰ অৰেঞ্জ আৰু হোৱাইট এনেকৈ হোৱাইট অৰেঞ্জ এনেকৈ ফুল সৰু 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 দি দিছে ইয়াত এনেকৈ ফুলটো দিয়া হৈছে এইটো পতিটো ইয়াত লগোৱা হৈছে নতুন হয় এখন চিলোৱা তেনেকৈ হোৱাই নাই মেখেলাখন দেখাইছোঁ চিলোৱা নাই মেখেলাখন এইযোৰ চাওক এই কালাৰটো কিমান ধুনীয়া চাওকচোন ইমান ধুনীয়া কাপোৰযোৰ খালি বহুত পুৰণা হয় চাওক চাদৰখন মাজত একো নাই দিগে বানিয়ে পদ্মিনী হয় ইমান ধুনীয়া কালাৰ দিছে ব্লেক আৰু হোৱাইট দিয়া হৈছে আৰু গোল্ডেন বনাই দিয়া হৈছে ইমান ধুনীয়া মেখেলাখন দেখাইছোঁ এইখন মেখেলা এইযোৰ হৈছে বগা হয়ে কিন্তু ইয়াত ফুল বহুত ধৰণৰ ফুল মানে ডিফাৰেণ্ট কালাৰ্ছ অফ ফুল আছে দিগত পদ্মিনী আৰু বাণীত কাশ্মীৰী দিয়া হৈছে এখন হৈছে চাদৰ এখন চাওক ইয়াত বেলেগ বেলেগ কালাৰ দিয়া হৈছে এইটো গল্ডেন গুণা পিংক তাৰপিছত অৰেঞ্জ ব্লু ইয়াত মানে এনেকৈ মাজতে যে বেলেগ কালাৰ এটা দি দিছে ন ফুলটো সেইটো মানে মীনা কৰা বুলি কয় ডিফাৰেণ্ট কালাৰৰ ফুল আছে চাদৰখন এখন হৈছে মেখেলা
এখন হৈছে মেখেলা। চাওক এইযোৰ হৈছে বৰ্ণালী পাটৰ কাপোৰ, ক্ৰীম কালাৰৰ হয়। কাপোৰযোৰ চাওক ইমান ধুনীয়া নহয়। চাদৰখন হৈছে বহুত ধুনীয়া লাগে কাপোৰযোৰ, পুৰণা হয় খালি। আজি আপোনালোকক দেখাইছোঁ যোনবিলাক চব পুৰণাই হয়। তাৰপিছত চাদৰখন, মেখেলাখন দেখাইছোঁ। এখন হৈছে মেখেলা, হৈছে ৰিহা চাদৰ, দীঘত পদ্মিনী আৰু বাণীত কাশ্মীৰী হয়। চিম্পল হয়, দীঘত পদ্মিনী আৰু বাণীত কাশ্মীৰী হয়। ৰেড কালাৰ হয় ফুলটো। এনেকুৱা মায়ে মানে একেখন হেৰিয়তে বহুত কেইখন লগাইছিলে বেলেগ বেলেগ ফুলৰ, সেইটো এটা হয়। আৰু আছে এইখন কিন্তু চিলোৱাই নাই, এইটো এটা বেলেগ ফুল। আৰু আছে এইটো এটা বেলেগ ফুল, এইটো এটা বেলেগ ফুল। আৰু এইটো এটা বেলেগ ফুল। দিগে পানীয়ে পদ্মিনী, কলা কাপোৰ এনেও ভালেই লাগে দিয়কচোন। মেখেলা হয় ছিংগল। আপোনালোকক এবাৰ এনেকুৱাযোৰ দেখাইছিলোঁ, কিন্তু য়েল্ল' কালাৰ আছিলে ফুলটো, এইটো ৰঙা হয় ফুলটো। ইমান ধুনীয়া লাগে মেখেলাখন। বৰ্ণালী সূতাৰ, য়েল্ল' আছে আৰু ৰেড কালাৰ আছে ফুলটো। গ্ৰীণ কালাৰত। আৰু ইয়াৰ লগতে আৰু এখন ছিংগল মেখেলা লগাইছিলে, বেলেগ ফুলটো বেলেগ। হোৱাইট আৰু পিংক। দিগে পানীয়ে পদ্মিনী, য়েল্ল' ব্ৰিঞ্জল দিয়া হৈছে। এই ফুলটো বচা হৈছে, চিলোৱা নাই সেইখন এতিয়ালৈকে। আৰু ইয়াৰ লগতে আৰু এখন ছিংগল মেখেলা লগোৱা হৈছিলে, ফুলটো বেলেগ, চিলোৱা হোৱা নাই এতিয়ালৈকে। এইবোৰ এনেকৈ থৈ দিয়া আছে। বৰ্ণালী পাটৰ কলা দিয়া আছে ফুলটো, পুৰণা হয় বহুত। এইখন মেখেলা ছিংগল মেখেলা, এইখন ৰেড কালাৰ হয়, দিগে বানীয়ে পদ্মিনী দিয়া আছে। ইয়াতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আপোনালোকৰ কোনযোৰ কাপোৰ ফেভৰেট লাগিলে, কোনটো কালাৰ আপোনালোকৰ ফেভৰেট, আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আৰু আজিলৈ আহোঁ, টাটা, বাই বাই।